নমস্কাৰ। শব্দৰ কল্লোল। এখন ঘৰৰ শান্তি হ'বলৈ হ'লে ঘৰখনৰ বহুত অৰ্থৰ উপাৰ্জনেই যথেষ্ট নহয়। ঘৰখনৰ মানুহবোৰৰ মনবোৰ পৰিষ্কাৰ হ'ব লাগিব। কথোপকথনত বা কথা বাৰ্তাত সুন্দৰ শব্দ ব্যৱহাৰ কৰিব লাগিব। সুন্দৰ মন হ'ব লাগিব। ইজনে সিজনৰ প্ৰতি মৰম, সন্মান, ভালপোৱা থাকিব লাগিব। সুকৰ্মত সদায় সহযোগিতা কৰিব লাগিব। প্ৰতিটো কামতে পৰামৰ্শ বা মনৰ কথা ব্যক্ত কৰিব লাগিব। সদায় হাঁহি মুখেৰে থাকিব লাগিব। আনে মনত দুখ পোৱাকৈ কথা ক'ব নেলাগিব। গতিকে ঘৰ এখন সুন্দৰ আৰু শান্তিপূৰ্ণ কৰি ৰাখিবলৈ প্ৰতিজন ব্যক্তিৰ বহুত দায়িত্ব আৰু কৰ্তব্য আছে। ধন্যবাদ।